চাওক মোৰ দৃষ্টিত মই নিবনুৱা সমস্যাটো অলপ বেলেগ ধৰণে চাওঁ এতিয়া নিবনুৱা বুলি ক'লে এটা কথা হ'ল যে নিবনুৱা কাক কয় যদি চৰকাৰী চাকৰি কোনোবাই পোৱা নাই তেনেহ'লে সেইটো বাৰু চৰকাৰী নিবনুৱা হ'ব পাৰে কিন্তু যিমান আমাৰ ধৰক সাধাৰণতে আমি যদি এমপ্লয়মেণ্ট এক্সচেঞ্জ বা এনেকুৱা বিভিন্ন যদি আমি সংস্থাবোৰত চাওঁ যিবোৰে বিভিন্ন সময়ত তালিকাবোৰ প্ৰস্তুত কৰে আৰু কয় যে অসমত বা ভাৰতত নিবনুৱা সংখ্যা ধৰক এটা সংখ্যা দিছে আৰু প্ৰত্যেক বছৰে বাঢ়ি আছে মোৰ দৃষ্টিভংগীৰে মই যদি দেখিছোঁ বা মোৰ ব্যক্তিগত এটা ইয়াতে কথা যে মই ভাবোঁ যে পৃথিৱীত হয়তো নিবনুৱা মানুহ নাই কাৰণ প্ৰত্যেকজন মানুহে জীৱনত কিবা নহয় কিবা এটা উপাৰ্জন কৰিছে দুখীয়া মানুহ আছে মই এইটো মানিছোঁ দুখীয়া মানুহ আছে কাৰণ ভিখাৰী এজনেও কিন্তু উপাৰ্জন কৰে যদি ভিখাৰীজনক আপুনি বা মই যিজনে মগনীয়া বা ভিখাৰী বুলি আমি কওঁ তেওঁ যদি টকা এটা খুজিছে আমি দিছোঁ একদিনত যদি তেওঁ ধৰক 10 টকাই হওক 20 টকা হওক 50 টকা বা 100 টকা তেওঁ যদি পাইছে তাৰমানে তেওঁ দেখোন এটা উপাৰ্জন কৰিছে এতিয়া যদি চৰকাৰী দৃষ্টিভংগীৰে আমি চাওঁ তেনেহ'লে এইটো কথা সঁচা যে যিবোৰে চৰকাৰী চাকৰি পোৱা নাই আৰু ধৰক কোনো ধৰণৰ চৰকাৰী কাৰ্যালয়ত চাকৰি কৰা নাই সেইটো মই মানিছোঁ হেনেকুৱা নিবনুৱাটো আমাৰ অসমত বা ভাৰতবৰ্ষত ভালেখিনি আছে আৰু এইটো প্ৰত্যেক বছৰে বৃদ্ধি হ'ব বা বাঢ়ি যাব এতিয়া ইয়াৰ কাৰণবোৰ বহুত চাওক আমিও জানো যে চৰকাৰী যিবোৰ সুবিধা বা চৰকাৰী যিবোৰ বিভাগ আছে তাত চাকৰিৰ সংখ্যা সীমিত আমাৰ জনসংখ্যা যিমান আছে তাৰ অনুপাতে বা পৰিতাপে আমি ইমান সময় ইমান সকলোবোৰক আমি চাকৰি দিব নোৱাৰোঁ বা কৰ্মসংস্থাপন সম্ভৱেই নহয় গতিকে ইয়াৰ বাবে প্ৰয়োজন যে আমি যেতিয়া স্কুলত বা হাইস্কুল বা ধৰক কলেজত আমি যেতিয়া অধ্যয়ন কৰিছোঁ তেতিয়াৰ পৰা আমাৰ ছাত্ৰ ছাত্ৰীবোৰ সচেতন হ'ব লাগে যে নিজাববীয়াকৈ কেনেধৰণে কৰ্মসংস্থাপন লাভ কৰিব পাৰি সেইটো চৰকাৰী বিভাগতো হ'ব পাৰে বা ধৰক বেচৰকাৰী চৰকাৰী আকৌ মই পুনৰবাৰ কৈছোঁ চৰকাৰী আমি জানো যে চৰকাৰী যিহেতু সীমিত গতিকে আমি সকলোবোৰে যিমান যত্ন নকৰোঁ কিয় আমি কেতিয়াও চৰকাৰী চাকৰি পাবলৈ সক্ষম নহয় কিন্তু তাৰ অৰ্থটো এইটো নহয় যে মই নিজকে নিবনুৱা বুলি গোটেই সমাজত বা বেলেগত কৈ ফুৰিম তেতিয়া মোৰ কাৰণে প্ৰত্যাহ্বান আহি পৰে যে মই নিজাকৈ কিবা কৰিব পাৰোঁ নেকি আৰু এই ক্ষেত্ৰত মই ভাবোঁ চৰকাৰে বিশেষ ডাঙৰ ভয়ংকৰ কাম কৰিব নালাগে তেওঁলোকে যদি যুৱক যুৱতীসকলক প্ৰয়োজনীয় যিখিনি সা সুবিধা লাগে প্ৰাৰম্ভিক পৰ্যায়ত যিখিনি সা সুবিধা লাগে এইখিনি যদি প্ৰদান কৰে মই ভাবোঁ যে অসমৰ প্ৰত্যেকজন যুৱক যুৱতীয়ে কিবা নহয় কিবা ক'ৰবাত নকহা উপাৰ্জনটো কম বেছি হ'ব পাৰে সকলোৱে একে সমান উপাৰ্জন কেতিয়াও কৰিব নোৱাৰিব কিন্তু মই ভাবোঁ যে উপাৰ্জন কৰা সম্ভৱ এটা আছে আমি তেওঁলোকক স্কুলীয়া বা স্কুল নহ'লেও কলেজৰ দিনৰ পৰা আমি তেওঁলোকক এমপ্লয়েবিলিটি স্কিল যে চাকৰি পাবৰ কাৰণে যিবোৰ দক্ষতাৰ প্ৰয়োজন সেইবোৰৰ জ্ঞান আমি তেওঁলোকক দিব লাগিব তেনেকুৱা এমপ্লয়েবিলিটি স্কিল নথকাৰ কাৰণে এনেকুৱা হয় ধৰক MA পাছ কৰা ল'ৰা ছোৱালী আমি দেখিছোঁ MCom কৰা দেখিছোঁ বা MSc কৰা আছে কিন্তু এটা ভাল সংস্থাপন পোৱা নাই তেওঁলোকে হীনমান্যতাত বা ইনফেৰিটি কমপ্লেক্সত ভুগিবলগীয়া হয় সেইকাৰণে মই ভাবোঁ যে যেতিয়া পঢ়ি আছোঁ আমি আমাৰ অধ্যয়নৰ লগে লগে বা শিক্ষাগত যিখিনি আমাৰ পাঠ্যক্ৰম আছে তাৰ উপৰিও চাকৰি কেনেধৰণে পাব পাৰি স্বনিয়োজন কি হয় উদ্যমিতা বা এণ্টাৰপ্ৰেনাৰশ্বিপ কি হয় এইটো মই কোৱা নাই যে উদ্যমিতাৰ বাবে কাম কৰা নাই কাম কৰিছে বিভিন্ন সংস্থা বা বিভিন্ন ব্যক্তিয়ে কাম কৰিছে কিন্তু চৰকাৰী বিভাগত যিবোৰে কাম কৰে তেওঁলোকৰ সদিচ্ছাৰ খুব প্ৰয়োজন যে কেৱল দৰমহাৰ বাবে কাম কৰিব নে তেওঁলোকে সঁচাকৈ বিচাৰিব যে আমাৰ যুৱক যুৱতীসকল সঁচা অৰ্থত কৰ্মসংস্থাপন লাভ কৰক এই ক্ষেত্ৰত মই ভাবোঁ যদি সঠিক সময়ত প্ৰশিক্ষণ লগত যিখিনি শিক্ষাগত অৰ্হতা আমাৰ আছে তেওঁলোকে যদি পায় তেনেহ'লে মোৰ দৃঢ় বিশ্বাস যে আমি সকলো বিভিন্ন যুৱক যুৱতীয়ে বিভিন্ন ক্ষেত্ৰত আমি কৰ্মসংস্থাপন পাবলৈ আমি সক্ষম হ'ম কিছুমান ক্ষেত্ৰত নহ'ব পাৰে ধৰক এতিয়া যদি আমি দিব্যজ্ঞান বা ধৰক আমাৰ বিশেষভাৱে সক্ষম লোকৰ বাবে এইটো ক্ষেত্ৰত অলপ বেলেগ হ'ব তাৰ বাহিৰে বাকীবোৰে মই ভাবোঁ যে সকলোৱে পুৰুষ হওক বা মহিলা হওক সকলোৱে এটা কাম কৰা অধিকাৰো আছে আৰু মই ভাবোঁ যে তেওঁলোকক যদি যিখিনি ধৰক মৌলিক অধিকাৰ যিখিনি লাগে ধৰক এতিয়া এটা সাধাৰণতে যদি কোনোবাই বেংকত যিকোনো বিত্তীয় প্ৰতিষ্ঠানত গৈ যদি লোনৰ কাৰণে আবেদন কৰে বিত্তীয় লোনৰ বাবে তেনেহ'লে তেওঁলোকক সঞ্চালক বা প্ৰবন্ধক বা আমাৰ মেনেজাৰ তেওঁ ধৰক সঠিক দিহা পৰামৰ্শ দিব লাগে এনেকুৱা ক'ব নালাগে যে লোন দিয়া নহয় বা আপোনালোকে লোন নাপায় আৰু যদি সঠিক প্ৰশিক্ষণ হয় আৰু যিসকল যুৱক যুৱতী আছে তেওঁলোকৰ প্ৰতি অনুৰোধ যে আমাৰ মনোভাৱ খুব যোগাত্মক হ'ব লাগিব মানে সাধাৰণ কথাত ইতিবাচক বা আমি পজিটিভ হ'ব লাগিব এনেকুৱা নহয় যে চৰকাৰী চাকৰি আমাৰ শেষ এনেকুৱা নহয় আমি যদি সকলোৱে যত্ন কৰোঁ চেষ্টা কৰোঁ আমি নিশ্চয় আমি চৰকাৰী চাকৰি নাপালেও বা কোনো ব্যক্তিগত খণ্ডত যদি আমি চাকৰি নাপাওঁ তথাপিতো আমি নিজাববীয়াকৈ ধৰি লওক স্বনিয়োজন হোৱাৰ আমাৰ সম্পূৰ্ণ সম্ভাৱনা আছে এই ক্ষেত্ৰত এটা সদিচ্ছাৰ প্ৰয়োজন
এই ক্ষেত্ৰত এটা ইতিবাচক মনোভাৱৰ প্ৰয়োজন আৰু প্ৰয়োজনীয় প্ৰশিক্ষণখিনি খুব প্ৰয়োজন এই গোটেইবিলাক আৰু লগত সঠিক তথ্যৰ খুব প্ৰয়োজন সঠিক তথ্য আৰু পেশন যেটা আমি কওঁ তাৰমানে এটা কামৰ প্ৰতি আকৰ্ষণ বা তীব্ৰ আবেগ মই কাম কৰাৰ প্ৰতি মই প্ৰস্তুত থাকিব লাগিব অকল টকা উপাৰ্জন কৰাটোৱে আমাৰ মূল লক্ষ্য হ'ব নালাগে আমি যদি ভাল কাম কৰোঁ ভাল কামৰ লগত আমাৰ কামৰো লগে লগে কি হ'ব আমি এটা পছন্দ কৰিব পাৰিম আৰু এনে ক্ষেত্ৰত কি হয় নিজে সংস্থাপন হোৱাৰ লগে লগে আমি দুই তিনিজনকো সংস্থাপিত কৰিব পাৰোঁ আৰু আমাৰ সমাজখনত এটা ইতিবাচক বা ধৰক গোটেই দেশখনৰ কাৰণে কৈছোঁ এটা আমি ভাল আমি এটা পৰিৱৰ্তন আনিব আমি সক্ষম হ'ব পাৰোঁ চাওক জনসংখ্যাটো এনেকুৱা কথা যে যদি জনসংখ্যা আমি ৰোধ কৰোঁ কাইলৈ হয়তো মোৰ নিচিনা এজনৰ জন্ম নহ'ব আপোনাৰ নিচিনা জন্ম নহ'ব আপুনিও মোক প্ৰশ্ন নুসুধিব মই আপোনাক উত্তৰ নকওঁ আইজাক নিউটনৰ জন্ম নহ'ব থমাছ আলভা এডিছনৰ জন্ম নহ'ব গতিকে চাওক জনসংখ্যা বৃদ্ধি হ'বই এটা কথা সঁচা যে আমি সচেতন হ'লে কি হয় আমি জনসংখ্যা হোৱাৰ লগে লগে আমি এটা সম্পদ হৈছোঁ নে আমি এনে ধৰক এটা আমাৰ সম্পদৰ অপচয় কৰিছোঁ আৰু যেতিয়া যিকোনো মানুহে পঢ়া শুনা কৰে ধৰক এতিয়া চাব আপুনি আগৰ নিচিনা হয় সঁচা কথা জনসংখ্যাৰ ক্ষেত্ৰত ভাৰতবৰ্ষ বহুত আগুৱাই আছে আৰু এইটো হাৰত থাকিলে আমি অনতি পলমে আমি চীনক অতিক্ৰম কৰিম কিন্তু মই ভাবোঁ ধৰক এই জনসংখ্যাৰ লগে লগে আমি বহু সাইন্টিষ্ট বহু আমি সম্পদ সৃষ্টি কৰি আছোঁ সেইবোৰ তাৰ অৰ্থটো মই এইটো কোৱা নাই যে আমাৰ এটা ধৰক পৰিয়ালত 10জন 20জন ল'ৰা ছোৱালী হ'ব আজিকালি ধৰক প্ৰায়বিলাকতে আমি দেখা পাওঁ এজন বা দুজন ল'ৰা ছোৱালী বা সন্তান থাকে আৰু সেইটো মই ভাবোঁ ঠিকে ভাল মোৰ মতে এইটো ভাল কাৰণ জনসংখ্যা নাথাকিলে আচক আমি নতুন আমাৰ এতিয়া যিহেতু আমাৰ সম্পদবোৰ সীমিত আমাক বহুত উদ্ভাৱনৰ প্ৰয়োজন আমাক বহুত বৈজ্ঞানিকৰ প্ৰয়োজন আমাক সমস্যাবোৰৰ সমাধান আনাৰ প্ৰয়োজন আৰু যদি সমাধান আনিব লাগে আমি মানৱ সম্পদ গঢ়িব লাগিব আৰু এই মানৱ সম্পদ কিন্তু আমাৰ এই জনসংখ্যাৰ ভিতৰৰ পৰাই ওলাব কিছুমান হয়তো যিবোৰ আছে তেওঁলোক হ'ব মই আকৌ কওঁ যে এই ক্ষেত্ৰত আমি খুব ইতিবাচক হ'ব লাগিব যদি মই ভাবোঁ যে জনসংখ্যা সমস্যা তেনেহ'লে মই ভাবোঁ যে মোৰ আত্মহত্যা কৰা ভাল কাৰণ মই নাথাকিম জনসংখ্যা নাথাকিব আমাৰ অসুবিধাটো ক'ত হয় আমি নিজক ভাল বুলি ভাবি আনক বেয়া বুলি ভাবোঁ আৰু যিটো মই দেখোঁ যে এইটো আমাৰ এটা খুব ঋণাত্মক চিন্তাধাৰা জনসংখ্যা বুলি কোৱাৰ লগে লগে আপুনিও আহিব ময়ো আহিম আৰু ধৰক এই ক্ষেত্ৰত মই কিন্তু নিজকে ভাল বুলি ভাবিম কিন্তু মই আনক গালি পাৰিম এইটো মই ভাবোঁ আমাৰ কোনো নৈতিক অধিকাৰ নাই যদি মই জনসংখ্যাৰ এটা অংশ মই যদি ভাল কাম কৰিব পাৰিছোঁ মই আশা কৰোঁ বেলেগেও পাৰিব ঠিক সেইদৰে আমি ভবা উচিত আৰু ধৰক সংবিধানত নিয়ম আনিব পাৰে কিন্তু চাওক নিয়ম আনিলেও যেতিয়ালৈ মানুহে নিজৰ দায়িত্ব নলয় আমাৰ সংবিধানত বহুত ভাল ভাল কথা লিখা আছে আমিনো কিমানটা ভাল কথা মানো কিন্তু তথাপি চাব আমাৰ নিজৰ ঘৰখন আমাৰ ওচৰ আমাৰ ধৰক ঘৰখন আমি ধুনীয়াকৈ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখোঁ নিজৰ কাপোৰ কানি ভালদৰে ৰাখোঁ আমাৰ ৰাজহুৱা স্থানবোৰ বেয়া হ'ব পাৰে আজিকালি বাৰু ভাল হৈছে বেলেগ কথা এই কথা মই এইটোৱে ক'ম যদি আমাৰ ধৰক মানুহে কৰিম বুলি ভাবে আৰু ভাৰতীয় মানুহ বা অসমৰ মানুহ আমাৰ ভাৰতীয় মানুহে বেলেগে কি বুলি ভাবে মানে আনো মই জানো মোৰ বিশ্বাস যে আমাৰ মানুহবিলাকে পৰিচালনা কৰাত আমি গোটেইবিলাক পাকৈত কেৱল প্ৰয়োজন হৈছে যে অলপমান আৰু অলপ ইতিবাচক চিন্তাধাৰা যদি আগবাঢ়ি যাওঁ এই জনসংখ্যা যিটো আমি কিছুমান চিন্তাৰ বিষয় হৈছে মই ভাবোঁ ইয়াৰ পৰা আমাৰ বহুত সম্পদ হ'ব যিবোৰ সম্পদে আমাক নতুন নতুন উদ্ভাৱন দিব নতুন আৱিষ্কাৰ দিব আৰু কেৱল মানৱ জাতিৰ বুলি নহয় মই ভাবোঁ যে জীয়াই থকা প্ৰতিটো জীৱ জন্তু চৰাই চিৰিকটি কীট পতংগ আটাইবোৰৰ বাবে এটা সংৰক্ষণৰ বাবে বা তেওঁলোকৰ এটা ভাল নতুন এটা দৃষ্টিভংগীৰে ভাল পদক্ষেপ হ'ব সেইকাৰণে কিন্তু হয় আমি যেতিয়া নম্বৰ হিচাপে আমি চাওঁ যে নম্বৰ 130 কোটি কাইলৈ গৈ আমাৰ ধৰক বেছি দিন নাই আমি 1 কোটি আমাৰ ধৰক এতিয়া যদি 150 কোটি হ'ব লাগে এইটো সাধাৰণ কথা নহয় কাৰণ আমাৰ মাটিকালি সীমিত আমাৰ যিমানবিলাক ধৰক সম্পদ আছে সীমিত কিন্তু মই ভাবোঁ যদি আমি ভালদৰে পৰিচালনা কৰোঁ ইয়াক পৰিচালনা কৰিব পাৰি কাৰণ নোৱাৰা কথা একো নাই আমাৰ ভাল সদিচ্ছাৰ প্ৰয়োজন চৰকাৰৰ ভাল নীতি লাগে আৰু মই ভাবোঁ যে মানুহবিলাক সচেতন হৈছে আজিকালি ধৰক পৰিয়ালত আমি সাধাৰণতে দেখা পাওঁ যে দুটা সন্তানতকৈ ধৰক বেছি নাই আৰু বহুতৰ এনেকুৱা আছে যে এগৰাকী ছোৱালী আগতে আছিলে যদি ছোৱালী এগৰাকী থাকে যেতিয়ালৈকে ল'ৰা নহয় আমাৰ ধৰক সৰু কালত আমি দেখিব পাইছিলোঁ যেতিয়ালৈ ল'ৰা নহয় তেওঁলোকৰ ধৰক সেইকাৰণে 5জনী ছোৱালী 6জনী ছোৱালী কিন্তু আজি মই নিজে গৰ্বৰে ক'ম বা বহুতে হয়তো এইটো ক'ব যে ছোৱালী মানুহ থাকিলে আজিকালি কোনো এনেকুৱা ভেদভাৱ নোহোৱা হৈছে যিটো মই ভাবোঁ খুব এটা আমাৰ যোগাত্মক দিশ আৰু এনেধৰণে যে থাকে আমি কেৱল প্ৰয়োজন আমি প্ৰত্যেকজন নাগৰিকে আমি সচেতন হোৱা উচিত আৰু আমি ভাবিব লাগিব যে জনসংখ্যাটো আমি কেনেধৰণে ভালদৰে পৰিচালনা কৰোঁ যাতে ইয়াৰ পৰা আৰু সম্পদ ওলাওক আৰু গোটেই মানৱ জাতি বুলি নহয় জীয়াই থকা প্ৰত্যেক জীৱ জন্তুৰ বাবে যাতে উপকাৰ কৰিব পাৰোঁ মই তেনেদৰে কথাটো ভাবোঁ চাওক শিক্ষাৰ ক্ষেত্ৰত এনেকুৱা হয় যে কেতিয়াবা কিছুমানে কম নম্বৰ পায় সঁচা কথা সকলোৱে যে বেছি নম্বৰ পাব এনেকুৱা নহয় কিন্তু ছাত্ৰ ছাত্ৰীসকললৈ মোৰ অনুৰোধ যে কম নম্বৰ পালেও হতাশ হ'ব নালাগে
সকলোৱে যে বেছি নম্বৰ পাব এনেকুৱা কোনো কথা নাই আৰু অভিভাৱকসকল বা শিক্ষক শিক্ষয়িত্ৰীসকলেও সেই ল'ৰা ছোৱালীবিলাক ছাত্ৰ ছাত্ৰীসকলক অলপ তেওঁলোকক ভালদৰে পৰামৰ্শ দিয়া উচিত যে তেওঁলোকে কি কৰিব পাৰে সকলোৱে যে পঢ়া শুনা কৰি চাকৰি কৰিব এনেকুৱা নহয় আমাৰ সমাজত বিভিন্ন ধৰণৰ কামৰ বিভিন্ন ধৰণৰ ব্যক্তিৰ আমাৰ প্ৰয়োজন আছে কেৱল এই ক্ষেত্ৰত হতাশ হোৱাটো উচিত নহয় নম্বৰ কম পাব পাৰোঁ কিবা কাৰণ মোৰ পৰীক্ষা বেয়া হ'ব পাৰে হয়তো মই ফেইলো কৰিব পাৰোঁ ফেইল কৰাটো মই ভাবোঁ যে কেতিয়াবা কিবা কাৰণ ফেইল যদিও হয় আমি হতাশ নহয় আমি পুনৰবাৰ চেষ্টা কৰা উচিত কাৰণ ডক্টৰ এ পি জে আব্দুল কালামে এটা ভাল কথা কৈছিলে ফেইল মানে ফাৰ্ষ্ট এটেম্প্ট ইন লাৰ্ণিং যিটো খুব এটা ইতিবাচক দিশ দেখুৱালে গতিকে ইয়াৰ পৰা মই ভাবোঁ যে যদি আমি সকলোৱে এটা চাওঁ যে আৰু সকলোৱে যে পঢ়াত মানে শিক্ষাগত অৰ্হতা নম্বৰ যে বেছি পাব এনেকুৱা কোনো কথা নাই কোনোবাই 100 ভিতৰত 100 পাব কোনোবাই 40 নম্বৰো পাব পাৰে কোনোবাই 50ও পাব পাৰে কিন্তু এইটো আমি ভাবিব নালাগে যে 50 নম্বৰ পোৱাজন একো কাম নাই 100 ভিতৰত 100জনক পোৱাজনক আমি সন্মান কৰিম এনেকুৱা নহয় কাৰণ আমাৰ সমাজত বিভিন্ন ধৰণৰ কৰ্ম আছে আৰু তাৰ কাৰণে আমাৰ বিভিন্ন ধৰণৰ ব্যক্তিৰ প্ৰয়োজন হয় গতিকে জাষ্ট এটা আমি সকলোৱে চাব লাগে যে মোৰ সামৰ্থ্য কি কোনবিলাক কাম মই কৰিব পাৰিম আৰু তেনেধৰণে যদি অলপ পৰিকল্পনা কৰে মোৰ বিশেষ ইয়াত মন্ত্ৰটো এইটোৱে যে সঠিক তথ্য সংগ্ৰহ কৰি সঠিকভাৱে যিসকলে পৰিকল্পনা কৰিব তেওঁলোকে যদি কিবা নম্বৰ কমো পাইছে বা ধৰক এবছৰ ড্ৰপ আউটো হ'ব লাগিল তেওঁলোকে পুনৰ চেষ্টাই নতুন উদ্যমেৰে আহি কাম কৰিব পাৰিব আৰু যদি নম্বৰ বেছি পোৱা নাই মই ছাত্ৰ ছাত্ৰীসকলক বা এনেকুৱা গাৰ্জেনক অনুৰোধ কৰিম আপোনালোকে হতাশ নহ'ব বা ল'ৰা ছোৱালীক গালি পাৰি বা বেয়া কথা কয় তাতকৈ আমি চাওঁ যে পৰৱৰ্তী সময়ত আমি কি কৰিব পাৰোঁ কিমান নম্বৰ আমি পাইছোঁ ভাল হ'লে ভাল কথা যদি ভাল হোৱা নাই পুনৰবাৰ আমি এটা প্ৰস্তুতি কৰি আমি দিহা পৰামৰ্শ লৈ সঠিকভাৱে শিক্ষক শিক্ষয়িত্ৰীৰ আলোচনা কৰি সচেতন মহলৰ বা যিসকল আমাৰ শিক্ষাগুৰুসকল আছে তেওঁলোকৰ পৰা আমি দিহা পৰামৰ্শ লৈ আমাৰ জীৱনটো আমি আগুৱাই নিব লাগে কেৱল কোনো ক্ষেত্ৰত আমি ঋণাত্মক হ'ব নালাগে হতাশ হ'ব নালাগে নিজকে ধ্বংস কৰিব নালাগে যে মই এনেকৈ ভাবিব নালাগে মোৰ জীৱনটো শেষ হ'ল জীৱনটো কেতিয়াও শেষ নহয় কালি আমাৰ কাৰণে ভাল আছিলে আজি মোৰ কাৰণে ভাল কাইলৈ আৰু ভাল হ'ব এই বিশ্বাস থাকিলে হ'ল যে কোনোদিন আমাৰ কাৰণে বেয়া নহয় প্ৰত্যেক দিন আমাৰ হয় আৰু সেই দিনটোক আমি যিসকলে আহৰণ কৰিম আৰু সুযোগ সুবিধা আমাৰ ওচৰে পাজৰে থাকে কেৱল যিসকল অলপ বুদ্ধিৰে সঠিক তথ্য জ্ঞানৰ ব্যৱহাৰ কৰে তেওঁলোকে এই সুযোগ সুবিধাবোৰ আহৰণ কৰিব পাৰে তেওঁলোক জীৱনত আগুৱাই যায় যিসকলে নোৱাৰে তেওঁলোকৰ কাৰণে অসুবিধা হয় গতিকে মোৰ অনুৰোধ সকলোৱে যাতে আমি এটা নিজৰ আশা থাকিব লাগে বা এটা আমাৰ দৃঢ় সংকল্প থাকিব লাগে যে মই এজন ভাল ব্যক্তি হ'ম মই যদি চাকৰি কৰিব নোৱাৰো নালাগে মই হয়তো ব্যৱসায় কৰিম বা স্বনিয়োজন হ'ম তাৰ বাবে বিভিন্ন মহলৰ পৰা বিভিন্ন তথ্য সংগ্ৰহ কৰিব পাৰি সেইবোৰ সংগ্ৰহ কৰা উচিত দিহা পৰামৰ্শ ল'ব লাগে শিক্ষাগুৰুসকলৰ পৰা অভিজ্ঞ ব্যক্তিসকলৰ পৰা দিহা পৰামৰ্শ ল'ব লাগে আৰু পৰিকল্পনা কৰি আগবাঢ়িব লাগে কেৱল এটাই কথা কেতিয়া হতাশ হ'ব নালাগে জীৱনটো কেতিয়াও শেষ নহয় আজি ভাল কাইলৈ আৰু ভাল দিন আহিব আমাৰ বাবে সাধাৰণতে মই ধৰক যিসকলৰ মানে ড্ৰপ আউট মানে ধৰক দ্বাদশ মান ক্লাছ 12 পাছ কৰিছে বা 10 পাছ কৰিছে ধৰক এতিয়া ডিফেন্সত বহুত সুবিধা থাকে আমাৰ ধৰক এইটো অঞ্চলৰ বিভিন্ন অঞ্চলত য'ত আমি শাৰীৰিকভাৱে যেতিয়া আমি সক্ষম ধৰক আমাৰ ফিজিকেল ফিটনেছ থাকে আমি ধৰক ডিফেন্সৰ বিভিন্ন চ'লজাৰ এণ্ট্ৰি থাকে এনেকৈ এয়াৰমেন এণ্ট্ৰি থাকে নাবিক এণ্ট্ৰি থাকে য'ত আপোনাৰ বেছি পঢ়া শুনা কৰাৰ বেছি নম্বৰৰ প্ৰয়োজন হয় সেনেকুৱাবিলাক কৰিব পাৰোঁ পেৰামিলিটাৰী ফ'ৰ্চ বা অৰ্ধসামৰিক বাহিনীবিলাক আছে ধৰক BSF আছে SSB আছে CRPF আছে আছাম ৰাইফলছ আছে তেওঁলোকে সময়ে সময়ে ৰিক্ৰুটমেণ্ট ৰেলীবিলাক কৰে আমি সেইবোৰত যাব পাৰোঁ আৰু ধৰক যদি সেইকাৰণ ইয়াত কি ভাল হয় যে সামৰিক বাহিনী বা অৰ্ধসামৰিক বাহিনী বা পুলিচ চৰকাৰী বিভাগ হৈ যায় তাৰ উপৰি ধৰক আমাৰ আজিকালি বিশেষভাৱে ছাত্ৰীবিলাকৰ কাৰণে ধৰক তেওঁলোকে বিউটিচিয়ানৰ কোৰ্চ থাকে হস্পিটেলিটি বা ধৰক হোটেল ইণ্ডাষ্ট্ৰী এনেকুৱাবোৰ যাব পাৰোঁ তেওঁলোকে নম্বৰ যদিও কম পাইছে মই অনুৰোধ কৰিম তেওঁলোকে যাতে ভাষাবোৰ শিকি লয় হিন্দী ইংৰাজী অসমীয়া বড়ো নেপালী যিমান বেছি ভাষা ক'ব পাৰিব সিমানে ভাল শৰীৰটো ভাল ৰাখিব লাগে যাতে যদি ধৰক যাত্ৰা কৰিব লাগে ট্ৰেভেলিং কৰিব লাগে যাতে কোনো অসুখ নাথাকে তেওঁলোকে এটা পৰিকল্পনা কৰিব লাগে তেওঁলোকে যোগাযোগ খুব ভাল কৰিব লাগে মানুহৰ লগত কেনে কথা পাতিব ভাল ব্যৱহাৰ নিজৰ ব্যৱহাৰ ভাল কৰিব লাগে এনেধৰণৰ সৰু সুৰা কাম কৰিব পাৰে কিছুমান ধৰক এতিয়া গানত ৰাপ আছে গান গোৱাৰ কাৰণে এনেকুৱা নহয় যে একদম ফাৰ্ষ্ট ডিভিজন পাব লাগিব এনেকুৱা নাই কোনোবা ডেন্সত যাব পাৰে কোনোবা ড্ৰামাত যাব পাৰে এক্টিঙৰ লাইনত যাব পাৰে কোনোবা খেতি পথাৰত খেতি কৰিব পাৰে কোনোবা ভাল খেলুৱৈ হ'ব পাৰে কোনোবা ধৰক এতিয়া এনেকুৱা কাৰণ কিছুমান আছে যিবোৰ আপোনাৰ বেছি শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন নহয় আৰু যিবোৰ ধৰক পঢ়াত ভাল তেওঁলোকৰ কথা বেলেগ আৰু আমি অৱশ্যে পঢ়াত ভালৰ কথা পতা নাই আমি ধৰক যিসকলে কম নম্বৰ পাইছে বা ড্ৰপ আউট তো এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কাম কৰিব পাৰে সেৱা বিষয়ে যে আমাৰ যিটো আমাৰ বাঢ়িব ধৰক আজিকালি আমি কোনোবা যদি ধৰক মোবাইল ব্যৱহাৰ কৰি আছোঁ তাৰ ৰিপেয়াৰিঙৰ পৰা লৈ তাৰ সৰু সুৰা বস্তুবিলাক বিক্ৰী কৰাৰ লাগে ৰাস্তাৰ ওচৰত ধৰক সৰু দোকান আপুনি দিব পাৰে কেৱল মানসিকতাটো ভাল হ'ব লাগিব আৰু হাৰ মানিব নালাগিব জীৱনৰ পৰা হাৰ মানিব নালাগিব আমি চাব লাগিব যে কোনবিলাক সুযোগ সুবিধা আছে আৰু ধৰক জীৱনত বহুত সফল ব্যক্তি আছে
আছে যিসকলে বেছি পঢ়া শুনা কৰা নাই, ধৰক তেওঁলোক ইউনিভাৰ্চিটি নোযোৱা মানুহ বহুত আছে, ক্লাছ 12 পাছ কৰিছে, নিজৰ কাম আৰম্ভ কৰিছে, গতিকে ব্যৱসায় এটা কৰিব পৰা আছে, কিন্তু মানসিকতা ভাল লাগিব, অলপমান সময়মতে কামবোৰ কৰিব লাগিব, খুব চিনচিয়াৰ হ'ব লাগিব, আত্মবিশ্বাসৰ প্ৰয়োজন। এইবোৰ যদি থাকে, কম নম্বৰ পোৱাবিলাকে বা ড্ৰপ আউট হোৱাবিলাকেও নিজাকৈ নিজৰ উদ্যমেৰে নিজৰ পৰিকল্পনাৰে এটা ভাল কাম কৰিব পাৰে, নিজেও সুখী হ'ব পাৰে, লগত 10জনকো সুখী কৰাব পাৰে। চাওক, সেইটো নিঃসন্দেহ, সেইটো সুধিবই নালাগে, হাৰিলেও নকওঁ, জিকিলেও নকওঁ, অভিয়াছলি এটাই বিচাৰিম, ভাৰতে পুনৰবাৰ বিশ্বকাপ পাওক, ইয়াত কোনো কথা নাই। মই সঁচা কথা যে আগতে যিমান বিশ্বকাপ চাইছিলোঁ আগলৈ চোৱা নাই, কিন্তু ইয়াত 2 নম্বৰ একো মোৰ অপশ্যনে নাই। মই মানে হাৰিলেও ক'ম যে জিকিব লাগে, আমাৰ টীমটো জিকিব লাগে। গতিকে মই ভাবোঁ এইবাৰ আমাৰ টীমটো খুব ভাল ফৰ্মত আছে, খেল খুবেই ভাল খেলিছে। মই বেলেগ খেল নাচালেও মই ইণ্ডিয়াৰ খেল মিছ কৰা নাই, মই চাইছোঁ, বিশেষকৈ পাকিস্তানৰ লগত খেলখন মই গোটেই চাইছোঁ আৰু খুব ভাল লাগিছে। মই আশা কৰোঁ যে আমি চেম্পিয়ন হ'ব লাগে। বেষ্ট প্লেয়াৰ বলাৰ মই ইমান নাই, গোটেই টিমটোৱে মই এজ এ হোল টিম ছাপোৰ্ট কৰোঁ, আৰু এজ এ হোল ইণ্ডিয়ান টিমটোক মই আই লাভ ইণ্ডিয়ান টিম। মই ভাবোঁ যে তেওঁলোকে পুনৰবাৰ চেম্পিয়ন হওক। 2011ত খুব ফূৰ্তি কৰিছিলোঁ, এনেকুৱা ফূৰ্তি কৰা আৰু এটা যাতে আমি সুযোগ পাওঁ, এইটো মই খুব আশা কৰোঁ।